হাই গাইজ, কি খবৰ? নিশ্চয় ভালেই আপোনালোকৰ, যিহেতু আপোনালোকৰ নিপুল ষ্টাৰ ফেমিলি মেম্বাৰ হয়। গাইজ মানে আজি আমি প্ৰাণী কিছুমানৰ ওপৰত কথা পাতিব গৈ আছো চ' চাই থাকক, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। संभाल कर रखना तुम, इन पर मेरी नियत खराब है। आज दिल शायराना 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 शायर বাপৰে তাক ভালকে থাকিব কৈছে, তাৰ বোলে নিয়মটো বোলে বেয়া, ইয়াৰ বোলে নহ'লে বোলে যদি কৈ দিব। আৰু লোকেশ্যনটো দেখিছে আপোনালোকে, ওচৰে পাছৰে জংঘল আছে, প্ৰত্যেক কিবা এটা হৈ গ'লে কোনে ছোৱালীজনীয়ে দেখিছে যিটো কাপোৰ দি দিছে, সেই কাপোৰটো মানে আমাৰ ঘৰত মাহেঁতি মানে ফটা কানি কৰিবলৈ থোৱা মানে আপোনাৰ বাচন ধৰা কাপোৰ বনাই থৈ দিয়ে। যদি তাই তোমাৰ ভাগৰ যদি কিবা ভণ্টি চলি আছে, তেতিয়াহ'লে ভণ্টিকো সেই কাপোৰটো দি দিবা পিন্ধিবলৈ, যাতে তোমাৰ নিচিনা ভাইৰেল হৈ যাব আৰু আমিও কিবা কিবি পাই থাকিম আৰু। আপোনালোকে এই মাখুন্দিজনীক চিনি পায়েই, যিহেতু আজি এই মাখুন্দিজনীৰ ওপৰত আমাৰ কথা ক'বলৈ গৈ আছো। তাই বোলে বোলে চুমাই দি দিয়ে, আমাক নালাগে, কিবা এটা লাগে আৰু। এটা মাজত ফুটা এটা আছে, সেই ফুটাটো যদি সাপ সোমাই যায় তেতিয়া তাই কি কৰিব? আৰু সাপ বুলি নাভাবি তাই যদি আঙুলিটোকে মুঙিয়াই দিয়ে নিজৰ বেছিয়ে ভাল আৰু, আমিও চাব পাৰিম, সকলোৱে চাব পাৰিব। কি কথা হয় নাই? চব উভালি তোমাক চবে ইমান বেয়া বেয়াকে ট্ৰল দিয়ে, তুমি তেওঁ এইবিলাক ভিডিঅ' কিয় কৰি আছা? ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে তেন্তে ছাবস্ক্ৰাইব, কমেণ্ট, লাইক সকলো কৰি দিব, আৰু আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' লৈ আহিম। আজিলৈ ভিডিঅ'টো বাই বাই।